হেল্ল' ৰাইজ, ৰাতিপুৱা ভাবিলোঁ আজি কলেজখনৰ আপোনালোকক এটা ট'ৰ দি দিওঁ, কিন্তু কি হ'ব, ছাৰ আহি যিহেতু মুখ আগত ওলালে মোবাইলটো ভৰাই পিনে গুচি আহিলোঁ। আৰু এতিয়া ৰাতিপুৱা আমি ক্লাছ কৰিবলৈ আহিলোঁ, কিন্তু ক্লাছৰুমত ষ্টুডেণ্টটো নাই, আমাৰ মেমহঁতেও নাই। আৰু দেখিছেনি বাৰু আৰ্টিষ্ট। আৰু তাৰপিছতে যিহেতু আমাৰ এতিয়া ফাৰ্ষ্ট ছেমৰ ফৰ্ম ফিল আপ হৈ আছে, সেইকাৰণে আমি লাইন পাতিব লাগে। কিন্তু এতিয়া মই বহি আছোঁ, কাৰণ মোৰ ফৰ্ম ফিল আপ অলৰেডি হৈ গ'ল। এতিয়া মই মিতালীৰ কাৰণেহে ৰখি আছোঁ। আৰু তাৰপিছতে আমি ক্লাছ কৰিবলৈ গ'লোঁ। আকৌ সেয়াত গৈ পিনি দেখিছেনে বান্দৰ দেখি। তাৰপিছতে গোটেইকেইটা ক্লাছ কৰি শেষ কৰি ঘৰলৈ আহোঁতে সেয়া পোৱালিটোক পালোঁ বাটতে। সেইকাৰণে সিহঁতৰ ঘৰলৈ যাবলগীয়া হ'ল, মানে ককাহঁতৰ ঘৰলৈ। আৰু দেখিছেনে, এইবোৰ মানে এটা নটংকি বুলি কয়। এপাত চেণ্ডেল মিতালী, এপাত মূৰ পিন্ধি ঘূৰি ফুৰিছে। আৰু তাৰপিছতে ককাহঁতৰ হোটেলতে সোমাই দুয়োজনী আজি ৰুটি খাই আহিলোঁ। এনেকৈ খাই কৰি আজৰি হওঁ মানে গম পালোঁ যে আমাৰ ঘৰলৈ হেনো আলহী আহিছে। সেইকাৰণে ময়ো সোনকালে ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰত আহি দেখিলোঁ যে আমাৰ ককাইদেউ আহিছে আৰু বাকীখিনি ইতিহাস ৰাইজ।